আকোবা দিয়া এইটো মাছ ৰাইজ ওলাই আছে ओके राइस আজি ৰাস্তা মাজৰ পৰা হেল্ল' ফ্ৰেন্ডছ নমস্কাৰ এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ओके राइस আজি গৈ আছো ঢেকিয়াখোৱা বৰনামঘৰ আৰু ঢেকিয়াখোৱা বৰনামঘৰ বিষয়টো সকলোৱে জানে তথাপিও মই কৈ দিওঁ ঢেকিয়াখোৱা বৰনামঘৰ শ্ৰী মাধৱদেৱে 1528 চনত প্ৰতিষ্ঠা কৰিছিল আৰু পবিত্ৰ ভাদ মাহত ইয়াত বহুত মানুহ যায় আৰু আমিও গৈছো ভাদ মাহ বাৰু শেষেই হ'ব হ'ল লাষ্টত হলেও গৈ আছো তো আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণৰূপে আৰু ঢেকিয়াখোৱা বৰনামঘৰ শ্ৰী মহাপুৰুষ শ্ৰী মাধৱদেৱে এগছি বন্তি জ্বলাইছিল আৰু সেই বন্তি গছি এতিয়াও জ্বলি আছে প্ৰায় 400 বছৰ ধৰি আৰু মানে ৰাইজে জ্বলাই ৰাখিছে আৰু মই মোৰ জীৱনত প্ৰথমবাৰ মোৰ ঢেকিয়াখোৱা নামঘৰলৈ গৈ আছো আৰু আপোনালোকক ধুনীয়াকৈ দেখাম তাত পৰিৱেশ আৰু পবিত্ৰ ভাদ মাহত তাত বহুত মানুহ হয় আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে তাত আপোনালোকেও আহিব তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এই ভিডিঅ'টো মই 16 তাৰিখে শ্বুট কৰিছোঁ মানে 16 ছেপ্টেম্বৰ দিনা কিন্তু আপলোড দিওঁতে কেতিয়া দিওঁ নাজানো মানে অলপ আপলোড দিওঁতে অলপ দেৰি হ'ব তো আপোনালোকে কমেণ্টত কৈ দিব কোনদিনাখন চাই আছে আপলোড দিওঁতে আৰু আজি বতৰটো অলপ বৰষুণো আছে কিন্তু বৰষুণটো নিদিলে ভাল মানে গৈ ভাল লাগিব নহ'লেতো বৰষুণত তিতিম ন আৰু আমাৰ ঘৰৰ পৰা 40 কিলোমিটাৰমান হ'ব তো বলক ओके राइस आহি ঢেকিয়াখোৱা নামঘৰ পাই গ'লোহি এতিয়া আমাৰ মানে অসমীয়া যিটো সাজপাৰ নামঘৰলৈ মানে যিটো পিন্ধি যায় ধুতি পিন্ধি যায় মানে জিন্স পিন্ধি গ'লে কিবা লাগিব সেইকাৰণে ধুতি পিন্ধি যাওঁ এতিয়া পেঞ্চন হলাই ধুতি পিন্ধি যাওঁ আৰু এতিয়া পুৰা ধুতি লগাই ল'লো গৈ আছো ইয়াত বহুত মানুহ হৈছে মানে এই ভাদ মাহৰ লাষ্ট ন সেইকাৰণে বহুত মানুহ হৈছে আৰু নামঘৰৰ ভিতৰত সোমাই আহি সকলোৱে প্ৰথমে চাকি ধূপ জ্বলাই এতিয়াও মানে আমি প্ৰথমে সোমাই আহি আমাৰ মানে ফাৰ্ষ্ট কাম চাকি ধূপ জ্বলাই লওঁ আৰু ইয়াত লিখা আছে মহাপুৰুষ শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত এই স্থানতে ভৰি ধোৱা মহাভাগ মানে শ্ৰী মাধৱদেৱে এই যিটো মুহা দেখিছে ইয়াতে ভৰি ধুইছিল আৰু এই মুহাটো ধুনীয়াকৈ ইয়াত সংৰক্ষিত কৰি থোৱা আছে ৱাও আৰু নামঘৰটো পিছফালে আহিলে এটা পুখুৰী পাব আৰু পুখুৰীটোত মাছ বহুত ওলাইছে দেখিছেনে তামাম মানে বহুত ডাঙৰ মাছ আছে ইয়াত আৰু পুখুৰীটো বহুত ধুনীয়া হয় এইটো মাছ ৰাইজ ওলাই আছে
পিছফালে আহিলে আপোনালোকে বান্দৰক হেণ্ডশ্বেকো দি যাব দেখিছে আমি হেণ্ডশ্বেক দি গৈছোঁ পুৰা আকবাৰ দিয়া আৰু ভাদ মাহত মানুহৰ ভিৰ চাওক সেই ইয়াত মানে চব পিনে মানুহ ইয়াত তামাম মানুহ ইয়াত ভিৰ লাগি গৈছে দেখিছে মানে আৰু এটা ভাদ মাহ বাৰু শেষেই হ'ব হ'ল আৰু আপোনালোকে এই নামঘৰত আহিব মানে ভিডিঅ'তকৈ ৰিয়েলত চাই বেছি ভাল পাব এই মজা অ'কে ৰাজ আজি ব্লগটো ইয়াতে শেষ কৰোঁ আৰু যদি মোক কিবা ভুল হ'ল আপোনালোকে ক্ষমা কৰি দিব আৰু মই যিমানখিনি পাৰোঁ ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ তাত আৰু তাত পবিত্ৰ ভাদ মাহত তাত বহুত মানুহ হয় আপোনালোকেও আহিব আৰু এই ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব লগ কৰা এটা বেলেগ এটা ভিডিঅ'ত বেলেগ এটা জেগাত তেতিয়ালৈকে বাই বাই